শিৱসাগৰৰ বৰপুখুৰী পাৰৰ বাণিজ্য মহাবিদ্যালয়ত বাঘ। মহাবিদ্যালয়ৰ চৌহদত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ। বাঘৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল মহাবিদ্যালয়ৰ কেম্পাছত থকা অপূৰ্ব গগৈ ব্যক্তিজন। চৰাই ইমান চিঞৰিছে, বিচনালৈ গৈছিলোঁহে, ঘাপকৈ জাপ মাৰিছে, তাৰমানে সিমানৰ পৰা জাপ মাৰি ধৰিছে সি মোক, এনেকৈ দিছোঁ, ঘাপকৈ ধৰিছে, তাৰপৰা সি মোক এৰি পেলানি এই গুচি গৈছে। অপূৰ্ব গগৈৰ পত্নী মহাবিদ্যালয়ৰ কৰ্মচাৰী। এই সূত্ৰে কলেজৰ কেম্পাছতে থাকে পৰিয়ালটো। মঙলবাৰে পুৱা এইটো নাহৰ ফুটুকীয়ে জঁপিয়াই পৰে লোকজনৰ ওপৰত। ঘটনাৰ পাছতে এতিয়া অঞ্চলজুৰি তীব্ৰ আতংক, কাৰণ শিৱসাগৰৰ মাজমজিয়াতে এতিয়াও নাহৰ ফুটুকী বাঘটো থকাৰ সন্দেহ বৰপুখুৰীবাসীৰ। কাৰণ মৰিয়নিৰ জাতীয় বিদ্যালয়ত যিদৰে বন বিভাগৰ কৰ্মচাৰীয়ে পহৰাত পাঠদান চলিছিল শিক্ষাৰ্থীৰ, সেয়েহে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ আশে পাশে থকা অঞ্চলবাসীৰো এতিয়া ভয়, নাহৰ ফুটুকীৰ ভয়। আজি পুৱা 6মান বজাত হঠাতে চৰাই চিৰিকটি হুলস্থুল চিঞৰ বাখৰ শুনি মই কি হৈছে বুলি চাবলৈ পাছফালে কলগছজোপাৰ গুৰিলৈ যাওঁতে হঠাতে এটা মস্ত নাহৰ ফুটুকী বাঘে মোক আক্ৰমণ কৰে, আৰু আক্ৰমণ কৰিলত মই জখম হওঁ, আৰু মই লগে লগে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় গৈ চিকিৎসা গ্ৰহণ কৰোঁ। বাঘটো সম্ভৱ তাতে সোমাই আছিলে, ৰাতি আহি সম্ভৱ। ক'ত আপুনি দুখ পাইছে? মই হাতত পাইছোঁ, বাহুত পাইছোঁ, পিঠিত পাইছোঁ, অকণমান বুকুত পাইছোঁ। কামুৰিছে নে আঁচুৰিছে? মোৰ আঁচুৰিছেও আৰু কামুৰিছেও বাঘে।